হেল্ল' ষ্টুডেণ্টছ, আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 4 অৰ্থাৎ চতুৰ্থ শ্ৰেণী পৰিৱেশৰ পাঠ 5 পাঠ 5 আহাৰৰ প্ৰয়োজনীয়তা চেপ্টাৰটো আমি আলোচনা কৰিম। ঠিক আছে, আজি আহাৰৰ প্ৰয়োজনীয়তা অৰ্থাৎ কোনবিলাক খাদ্য খালে আমাৰ ভাল হয় বডিৰ কাৰণে আৰু কোনবিলাক খাদ্য খালে আমাৰ বেয়া হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে, তো আমি প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ যাওঁতে আমি অনুশীলনীলৈ যাম। তো অনুশীলনীত চাবা তোমালোকে অনুশীলনী 1 নম্বৰত কি দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰণ কৰা। ঠিক আছে, ক নম্বৰত দিছে শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ কি? ইয়াত দিছে প্ৰটিন, চৰ্বি, শৰ্কৰা আৰু ভিটামিন আৰু খনিজ লৱণ। তো শৰীৰৰ ৰোগ প্ৰতিৰোধকাৰী পৰিপোষকবিধ হ'ব ভিটামিন আৰু খনিজ লৱণ। ঠিক আছে, ইয়াৰে হ'ব 4 নম্বৰটো এনচাৰ। 4 নম্বৰটো তোমালোকে গোল কৰি দিবা। ঠিক আছে, এইটো খ নম্বৰত দিছে তলৰ কোনটো শৰ্কৰা সমৃদ্ধ খাদ্যৰ গোট? তো ইয়াত দিছে কণী, ঘিউ, মাখন, বাদাম, ভাত, ৰুটি, চিৰা, পিঠা, দাইল, উৰহি, বুট, চয়াবিন, বিলাহী, কলডিল, মধুৰি, আম, শিলিখা। ইয়াতে আমি শৰ্কৰা বেছিকৈ পাওঁ ভাত, ৰুটি, চিৰা, পিঠা। ঠিক আছে, এই খাদ্যখিনিত আমি শৰ্কৰা পাওঁ। তো ইয়াৰে এনচাৰ হ'ব 2। তোমালোকে এই 2 নম্বৰৰ গোলটো পূৰণ কৰি দিবা কোৱাই। ঠিক আছে, আৰু গ নম্বৰ কি দিছে চাবা। গ নম্বৰ দিছে আমাৰ শৰীৰৰ বাবে প্ৰটিন কিয় প্ৰয়োজনীয়? প্ৰটিনে আমাক কি কৰে? শক্তি যোগায়, শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে, খাদ্য হজম হোৱাত সহায় কৰে, শৰীৰক তাপ আৰু শক্তি যোগান ধৰে। ইয়াতে তোমালোকে চাবা শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। প্ৰটিনে আমাক শৰীৰ গঠন আৰু বৃদ্ধিত সহায় কৰে। সেইকাৰণে জিম যোৱা ল'ৰা ছোৱালীবিলাকে প্ৰটিন বেছিকৈ খায়, কাৰণ বডি হ'বলৈ, বডি বিল্ডাৰ বনাব লাগিব। ঠিক আছে, তো এইটো আমাৰ উত্তৰটো হ'ব 2 নম্বৰটো। গটোৰ এনচাৰ 2। তো 2 নম্বৰ ঘৰটো তোমালোকে পূৰণ কৰি দিবা। ঠিক আছে, নেক্সট আমাৰ 2 নম্বৰত কি দিছে চাবা তোমালোকৰ পৃষ্ঠা নম্বৰ 45। ঠিক আছে, তো 2 নম্বৰত কি দিছে চাবা। 2 নম্বৰত দিছে ক অংশৰ লগত খ অংশ পাঁচটানি মিলোৱা। ইয়াত দিছে পানী। পানীটো ইয়াৰে কাৰ লগত হ'ব? পানীয়ে কি কৰে? পানী আমাক খাদ্য হজম হোৱাত সহায় কৰে। ঠিক আছে, এইটো আমাৰ ইয়াৰ লগত হ'ব, খাদ্য হজম হোৱাত সহায় কৰে। চৰ্বিয়ে আমাক কি কৰে? শৰীৰক তাপ আৰু শক্তি যোগান ধৰে। চৰ্বিটো ইয়াৰ লগত হ'ব। ঠিক আছে, তাৰপিছত আছে অত্যাধিক পৰিমাণৰ তেল, চেনি, মছলাযুক্ত খাদ্য শৰীৰৰ বাবে অপকাৰী। এইটো ইয়াৰ ওপৰটোৰ লগত আস্তানি দিবা। ঠিক আছে, শৰীৰৰ বাবে অপকাৰী কাৰণ তোমালোকে ফাষ্ট ফুড খোৱা নহয়, চাওমিন, ম'ম' ইত্যাদি, সেইবোৰ বেছি তেল থাকে, সেইকাৰণে সেইটো আমি খাব নালাগে, মছলা থাকে। ঠিক আছে, তো আৰু ইয়াত দিছে শাক পাচলি, ফল মূল। ইয়ে আমাক কি কৰে? শৰীৰক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। শাক পাচলি আৰু ফল মূল শৰীৰক ভিটামিন আৰু খনিজ লৱণ যোগান ধৰে। ঠিক আছে, এইটো শাক পাচলি আৰু ফল মূল বেছিকৈ খাব লাগে। খালী ঠাই পূৰণ কৰা। 3 নম্বৰটো দিছে খালী ঠাই পূৰণ কৰা। তো খালী ঠাই পূৰণ কৰাৰ ক নম্বৰটো কি দিছে চাবা। সুষম আহাৰত প্ৰয়োজনীয় পৰিমাণৰ সকলোবোৰ পৰিপোষক থাকে। ঠিক আছে, ইয়াতে লিখিবা পৰিপোষক, ৰদস্বীকাৰী প, ভটকৰ প, পেটকাটি খ, ক। ঠিক আছে, খ নম্বৰত কি দিছে চাবা। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগে। আমি পানী বেছিকৈ খাব লাগে দিনটোত। আমি পানী ঘনে ঘনে খাই থাকিব লাগে, তেতিয়া আমাৰ বডিটো ভালে থাকে। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ পানী খাব লাগে আৰু বিশুদ্ধ পানী খাব লাগে, চাফা। ঠিক আছে, গ নম্বৰটো কি দিছে? শৰীৰৰ গঠন বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ কৰা আহাৰে সহায় কৰে। শৰীৰৰ গঠন হোৱাৰ পিছত এইটো লিখিবা বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ কৰাত
আহাৰে সহায় কৰে। আহাৰ খালে আমি শৰীৰৰ গঠন বৃদ্ধি আৰু ৰোগ প্ৰতিৰোধ কৰিব পাৰোঁ। ঠিক আছে, এইটো বৃদ্ধি আৰু এইটো প্ৰতিৰোধ। ঘ নম্বৰটো চাবা, বজাৰত কিনিবলৈ পোৱা অত্যাধিক তেল, নিমখ, মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা খাদ্যবোৰ হ'ল জাংক ফুড। ঠিক আছে, আমাৰ বজাৰত পোৱা জাংক ফুড, ফাষ্টফুড নাম শুনিছে তোমালোকে, যিবোৰ তেল, নিমখ, মছলা ইত্যাদি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, সেইবোৰক জাংক ফুড বুলি কোৱা হয়। বৰকে যা অংশ ক জাংক ফুড, হস্যকাৰে ফুড, মূৰ্ধন্য জাংক ফুড। এইবাৰ 4 নম্বৰত চাবা তোমালোকে, 4 নম্বৰত দিছে উত্তৰ লিখা। ক নম্বৰত দিছে কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোটকেইটাৰ নাম কি? কাৰ্যৰ ভিত্তিত ভাগ কৰা খাদ্যৰ গোটকেইটাৰ নাম কি? ইয়াতে তোমালোকৰ ক নম্বৰটো চাবা, উত্তৰ লিখা ক নম্বৰটো, খাদ্যৰ ভিত্তিত ভাগ কৰা, ইয়াতে লিখিছোঁ শক্তিদায়ক খাদ্য, তাৰপাছত দেহ বৰ্ধক খাদ্য আৰু ৰোগ প্ৰতিৰোধকাৰী খাদ্য। ঠিক আছে, এইটো তোমালোকৰ ক নম্বৰৰ উত্তৰ লিখিবা, 4ৰ ক নম্বৰ। ঠিক আছে, খ নম্বৰত কি দিছে চাবা, খ নম্বৰত দিছে কাৰ্বহাইড্ৰেট বা শৰ্কৰা সমৃদ্ধ থকা 3বিধ খাদ্যৰ নাম লিখা। কাৰ্বহাইড্ৰেট বা শৰ্কৰা থাকিব লাগিব। তো ইয়াত চাবা, খ নম্বৰটোৰ উত্তৰ ভাত, ৰুটি, আলু ইত্যাদি। ইয়াত আমি শৰ্কৰা বা কাৰ্বহাইড্ৰেট পাওঁ। ঠিক আছে, গ নম্বৰটোত কি দিছে, গ নম্বৰটোত দিছে খাদ্যৰ পৰিপোষক কেইবিধৰ নাম কি? খাদ্যৰ পৰিপোষক কেইবিধৰ নাম লিখিব দিছে। ঠিক আছে, গ নম্বৰটোৰ উত্তৰটো চাবা, খাদ্যৰ পৰিপোষক কেইবিধৰ নাম হ'ল শৰ্কৰা বা কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। ঠিক আছে, এইকেইটা লিখি ল'বা। ঘ নম্বৰত দিছে এইবাৰ 2বিধ থলুৱা খাদ্যৰ নাম লিখা। ঘৰত আমি থলুৱা খাদ্যৰ নাম লিখিব দিছে। থলুৱা খাদ্যৰ নাম তোমালোকে চাবা, ঘ নম্বৰৰ উত্তৰত লিখিছোঁ পইতা ভাত, খাৰ আদি। তোমালোকে পইতা ভাত চিনি পোৱা নে নোপোৱা বা খাই পাইছা নে নাই, সেইটো কমেণ্টত লিখিবা। ঠিক আছে, পইতা ভাত বহুতে খাই পাইছে আৰু বহুতে খাই নাপাবও পাৰে। পানীত তিয়াই থোৱা ভাতক পইতা ভাত বোলে। আৰু খাৰ, এইটো কলৰ পৰা বনোৱা হয়, কলগছৰ পৰা কলা খাৰ বুলি কয়, সেইটো খাৰ। ঠিক আছে, এইটো আমাৰ থলুৱা খাদ্য লিখিছোঁ, পইতা ভাত, খাৰ। ঠিক আছে, এইকেইটা তোমালোকে লিখিবা ক নম্বৰৰ পৰা খ নম্বৰলৈকে। ঠিক আছে, তাৰপিছত 5 নম্বৰটো কি কৈছে চাবা, সুষম আহাৰ বুলিলে কি বুজায়? চাবা, সুষম আহাৰ বুলিলে কি বুজায়? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে মুখস্থ কৰিবা। 5 নম্বৰৰ উত্তৰটো চাবা, 5 নম্বৰৰ উত্তৰটো দিছে, আমি লিখিছোঁ প্ৰতিদিনে আমাৰ খাদ্য তালিকাত সঠিক পৰিমাণৰ শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ আৰু পানী থকাটো প্ৰয়োজনীয়। আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এই কেইবিধ পৰিপোষক সঠিক পৰিমাণে থকা আহাৰে সুষম আহাৰ। ঠিক আছে, এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা আৰু লিখি ল'বা 5 নম্বৰৰ উত্তৰটো, সুষম আহাৰ কাক বোলে। ঠিক আছে, আৰু 6 নম্বৰটোত দিছে কি চাবা, ম্যাদ উকলি যোৱা খাদ্য কিয় খাব নালাগে? অৰ্থাৎ এক্সপায়াৰী হোৱা বস্তু আমি কিয় খাব নালাগে সেইটো সুধিছে। 6 নম্বৰটোৰ উত্তৰত চাবা, 6 নম্বৰৰ উত্তৰত কি দিছে, কোনো খাদ্যৰ ম্যাদ উকলিলে তাৰ পুষ্টি গুণ কমি যায়। এনে খাদ্য খালে বমি, পেটৰ বিষ, ডায়েৰিয়া আদি সমস্যা হ'ব পাৰে। সেয়েহে উকলি যোৱা খাদ্য খাব নালাগে। ঠিক আছে, এইটো 6 নম্বৰৰ উত্তৰ লিখিবা। তাৰপিছত চাবা, 7 নম্বৰত কি দিছে, 7 নম্বৰত দিছে শব্দ জালিকাখনত থকা ফল মূল আৰু শাক পাচলিৰ নামবোৰ বাছি উলিয়াই বহীত লিখা। ইয়াতে আমাক ফল মূল আৰু শাক পাচলিৰ নাম দিয়া আছে, আমি বিচাৰি উলিয়াব লাগে। ইয়াতে ভীমকলটো আগৰ পৰাই দিয়া আছে আৰু বাকী এইকেইটা মই উলিয়াইছোঁ। আৰু যদি কিবা তোমালোকৰ চকুত পৰে মই নিদিয়া, তো তোমালোকে লিখি ল'বা। ঠিক আছে,
আৰু ইয়াত আমাক বহীত তালিকাত বহীত উলিয়াই লিখিব দিছে। 7 নম্বৰৰ উত্তৰটো চাবা। ভীমকল, কমলা, তেতেলী, পনিয়ল, ব্ৰাহ্মী শাক, আমলখি, লাও, নৰসিংহ, লেটেকু, খুতুৰা, লফা, মছন্দৰী, কলডিল, আম, কৰ্দৈ, লাই, কলমৌ, কল, কচু, ডালিম। ঠিক আছে, এইখিনিতে আমাৰ 7 নম্বৰটো উত্তৰটো হৈ গ'ল। আৰু আহাৰৰ প্ৰয়োজনীয় চেপ্টাৰৰ আমি গোটেইখিনি প্ৰশ্ন কৰি দিলোঁ। ঠিক আছে, যদি ভিডিঅ'টো তোমালোকে ভাল পাইছা তো লাইক কৰা আৰু শ্বেয়াৰ কৰা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা। ঠিক আছে, আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।